নমস্কাৰ গাইজ, মই ৰূপে স্বাগতম জনাইছোঁ আপোনালোকৰ এটা নতুন ভিডিঅ' দিছে। তো গাইজ আজি এটা ধুনীয়া এক্সপেৰিমেণ্ট কৰিম, ছায়েন্সৰ এক্সপেৰিমেণ্ট। কি বস্তুটো কেনেকৈ কৰিম আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক, আপোনালোকে মজা পাব বহুত। তো গাইজ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকে দেখিছে ইয়াতে আমাৰ বহুতকেইটা আছে ৱাটাৰ বেলুন, যিকেইটা হোলীত আমি ব্যৱহাৰ কৰোঁ। হোলীত আমি হোলী খেলিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, আমি বেলেগৰ গাত মাৰোঁ। তো গাইজ এইটোৰ সহায়ত এটা চিম্পল এক্সপেৰিমেণ্ট কৰিম। গাইজ আপোনালোকে চাওক, এইটোতো পানী আছে, এই বাল্টিঙতো পানী আছে আৰু এইটো বাল্টিঙতো পানী আছে। ইয়াৰ পানীখিনি অকণমান দেখিবলৈ অকণমান লেতেৰা হৈ আছে, কিন্তু কিয় লেতেৰা হৈ আছে মই আপোনাক কৈ আছোঁ। ফাৰ্ষ্ট মই এইটো দেখাই পেলাই আপোনাক দেখাই দিছোঁ। চাওক আপুনি, মই অলপ হেলনীয়াকৈ কৰি দিছোঁ আৰু চাব হা, ইয়াত দিয়াৰ লগে লগে ইন 3, 2, 1 জাষ্ট 1-2 ছেকেণ্ড গাইজ। চাওক গাইজ, বেলুন ফাটি গ'ল। এইটো আকৌ এটা দিলোঁ, জাষ্ট 1-2 ছেকেণ্ডৰ পিছত বেলুন চাব আপুনি। দেখিলে গাইজ, বেলুনটো গাইজ ফাটি গ'ল। কি কাৰণে হৈছে আপোনালোকক বুজাই আছোঁ কি কাৰণে হৈছে। এইটো হ'ল এটা ৱাটাৰ বেলুন। আমি এইখিনি যিখিনি পানী আছে আপুনি দেখিছে অকণমান হালধীয়া টাইপৰ হৈছে, অৰেঞ্জ টাইপৰ হৈছে। কিয় হৈছে? কাৰণ ইয়াত আমি মিলাইছিলোঁ পেট্ৰলত গাইজ থাকে হাইড্ৰ'কাৰ্বন। আৰু আমাৰ বেলুনৰ বাহিৰৰ যোনটো পৰত, সেইটো পৰতো বনোৱা হয় হাইড্ৰ'কাৰ্বন দি। তো যেতিয়া হাইড্ৰ'কাৰ্বন যেতিয়া মিশ্ৰিত হৈ যায়, এইটো ডিজল্ভ হৈ যায়। ডিজল্ভ হৈ যোৱাৰ লগে লগে আপোনালোকে দেখিলে ৰিজাল্টটো। তো গাইজ মই আপোনাক জাষ্ট খালী পেট্ৰলৰ সৈতে আপোনাক এবাৰ কৰি দেখাইছোঁ। গাইজ চাব গাইজ, এতিয়া চাওক, দেখিলে গাইজ, দেখিলে? এইটো হ'ল এটা চিম্পল ছায়েন্সৰ এক্সপেৰিমেণ্ট, কোনো যাদু নাই। একেবাৰে আপোনাক ভালকৈ দেখাইছোঁ। এইটো চাওক, এইটো হ'ল মোৰ হাতত আছে পেট্ৰল, আৰু এইটো হ'ল এটা ৱাটাৰ বেলুন। গাইজ হাতত পেট্ৰল আছিল সেইকাৰণে আগতে ফাটি গ'ল। এবাৰ মই হাতখন ভালকৈ ধুই লৈছোঁ, মই এবাৰ মাটিটো দি দিছোঁ, ভালকৈ ধুই লৈছোঁ। আৰু এবাৰ চাওক গাইজ, ইন 3, 2, 1 চাওক গাইজ, দেখিলে? দিয়াৰ লগে লগে গায়ব। আকৌ এবাৰ দেখাইছোঁ। এবাৰ মই হাতত নলওঁ, এবাৰ জাষ্ট মই এনেকৈ ল'ম, তেতিয়া আপোনালোকে ভালকৈ গম পাব। চাব গাইজ, যোৱা নাই? দেখিলে গাইজ? এইটোৱে হ'ল এটা চিম্পল ছায়েন্স। যেতিয়া হাইড্ৰ'কাৰ্বন যেতিয়া মিশ্ৰিত হয়, তেতিয়া হয় ডিজল্ভ হৈ যায়, নাইকিয়া হৈ যায়। গাইজ চাওক, পেট্ৰল দিলোঁ। গাইজ এইটোৱে আছিল এটা চিম্পল ভিডিঅ' আজিৰ কাৰণে। গাইজ এই ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰিছোঁ। আকৌ উভতি আমি আৰু এটা নতুন ভিডিঅ'। তেতিয়ালৈ গাইজ বাই বাই, জয় আই অসম।